নমস্কাৰ। আজি আমাৰ ঘৰত উপস্থিত হৈছে 12 নং লোকসভা সমষ্টিৰ সন্মানীয় মনোনীত প্ৰাৰ্থী চাও বীৰেন বাইলুং। তেখেতে লখিমপুৰ লোকসভা সমষ্টিৰ প্ৰান্তে প্ৰান্তে ঘূৰি আছে। তেখেতেনো কি উদ্দেশ্য লৈ তেখেতে মানুহক মানে ভোটাৰক আকৰ্ষিত কৰিব, তেখেতক মই দুআষাৰ সুধিম। এয়া হৈছে আমাৰ লখিমপুৰ লোকসভা সমষ্টিৰ মনোনীত প্ৰাৰ্থী চাও বীৰেন বাইলুং। তেখেতক মই প্ৰশ্ন দুটামান সুধিব বিচাৰিছোঁ। তেখেতে এই লখিমপুৰ লোকসভা সমষ্টি তেখেতে উন্নয়নৰ ক্ষেত্ৰত তেখেতে কি ভূমিকা পালন কৰিব, তেখেতে পাৰ্লিয়ামেণ্টত কি তেখেতে উপস্থাপন কৰিব, মই তেখেতক কথাকেইটা জানিবৰ কাৰণে তেখেতৰ পৰা মই বিচাৰিছোঁ। নমস্কাৰ। টাংলাই বৈকমু চুকাও মানচাও বীৰেন বাইলুং চেমু লখিমপুৰ পানীগাঁও ৰৈয়া ভকত। মই সকলোলৈকে আগন্তুক আহি থকা ৰঙালী বিহুৰ শুভেচ্ছা থাকিল। লগতে মই মনোনীত হোৱা প্ৰাৰ্থীজনে বিভিন্ন প্ৰশ্নৰ সন্মুখীন হৈছোঁ। ইতিমধ্যে আমাৰ এইটো নিৰ্বাচনৰ এটা ৰণক্ষেত্ৰ হয়। আমাৰ 9জন কেণ্ডিডেট হয়। বৰ্তমান আমাৰ নেতাৰ যিবিলাক পাৰ্টি হয়, নেতাৰ পাৰ্টীয়ে ভোটাৰৰ যি অৱস্থা বা ব্যৱস্থা কৰিব লাগে, তাৰ আমি সম্পূৰ্ণ এটা বিপৰীতমুখী প্ৰতিক্ৰিয়া লৈ আমি ৰাইজৰ ওচৰলৈ আহিছোঁ যে বহুমূলীয়া ভোট দি জয়যুক্ত কৰে যেন এইখিনিতে যদি আমাৰ ভোটাৰসকলে আমাৰ ভোটাৰৰ বহুমূলীয়া অৰ্থটো ক'ত, এই বিষয়টো যদি জানিলেহেঁতেন, তেন্তে আমাৰ নেতাতন্ত্ৰ তেওঁলোকে আমাৰ ভোটাৰৰ আজি অৱস্থাটো যে হ'লহেঁতেন আমাৰ বুজি পালেন। এতিয়া মূল উদ্দেশ্যটো হ'ল কি যে আমাৰ ভোটাৰসকলে ভোট দিলে চৰকাৰ বনে, চৰকাৰ বনিলে চৰকাৰে মানুহখিনিক জীয়াই ৰাখিব পৰা ব্যৱস্থা কৰে। সেই ব্যৱস্থাটোৰ লগত অৰ্থনৈতিক ব্যৱস্থা আছে। সেইকাৰণে ভোট দিলে নোট ছুপা কৰে। এতিয়া নোটটো ক'ৰ পৰা সৃষ্টি হ'ব? ভাৰতবৰ্ষৰ আমাৰ এই মাটিৰ পৰা উৎপাদন হোৱা, পানীৰ পৰা উৎপাদন হোৱা, বিভিন্ন ধৰণে উৎপাদন হোৱা যিখিনি আমাৰ আহিলা, যিখিনি ৰপ্তানি হোৱা আহিলা বস্তুখিনি, তাৰ ওপৰত ভিত্তি কৰি প্ৰতিজন ভোটাৰৰ জন্মৰী আয় হিচাপে বৰ্তমান আজিৰ তাৰিখত 16,870 টকা। এই কথাটো GDP 50-50 সন্নিৱিষ্ট হৈ আছেই। এই কথাবিলাক বাকী নেতাসকলে নকয় বা বাকী দলৰ সেইসকলে আমাৰ ৰাজনৈতিক যিটো ব্যৱস্থাত তেওঁলোকে সেই বিষয়টো জানে যদিও তেওঁলোকৰ মৌনতাবাদ পালন কৰে। কিন্তু এটা আমাৰ মূল উদ্দেশ্যটো হ'ল কি যে ভোট দিলে যদি নোট সৃষ্টি হয়, সেই নোটখিনি তেওঁলোকে ন্যায় যিটো সুযোগ, এই সুযোগটো যেন আমাৰ ভোটাৰসকলে দিব নালাগে। সেইকাৰণে মই ৰাইজক এটা কথাই মই ক'ব বিচাৰিছোঁ যে বহুমূলীয়া ভোটৰ অধিকাৰটো কেৱল ভোটটো দি শেষ কৰিলেই নহ'ব। যে ভোট দিয়াৰ পিছত যে আমাৰ চৰকাৰ হয়, চৰকাৰ হোৱাৰ পিছত নোট বনে, কিন্তু আমাৰ পাবলগীয়া যিটো আধা অংশটো, সেই আধা অংশটো হ'ল 8,435 টকা। সেই 8,435 টকা পোৱাৰ যিটো আমাৰ উদ্দেশ্য, আমি ৰাষ্ট্ৰপুত্ৰ হিচাপে যিটো আমি দাবীদাৰ কৰিছোঁ, সেই দাবীদাৰ কৰা স্বাৰ্থটোতেই আমাৰ ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেল আমি যুঁজ দিছোঁ। আৰু ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলেহে আমাৰ দেশখন শোধনি কৰিব বুলি আমি জানো। আজি চাওক, 2005 চনত 137জন সাংসদৰ ভিতৰত ভৰত গান্ধীৰ লগত অসমৰে এজন সাংসদ অৰুণ কুমাৰ শৰ্মা, অসমৰে সাংসদ সৰ্বানন্দ সোণোৱাল, অসমৰে সাংসদ বীৰেন সিং ইণ্টি, অসমৰে সাংসদ NC বৰকটকী আৰু ইন্দ্ৰমণি বৰা ৰাজ্যসভাৰ সদস্য আছিলে। তেওঁলোকে এই চুক্তিটো কৰাৰ পিছত যে আমাৰ ভোটাৰসকলে ভোটাৰৰ প্ৰাপ্যটো পাব লাগে, কিন্তু আজিলৈকে সেই আইনখন সংসদত বন্দী হৈ আছে। পাৰ্লিয়ামেণ্টত যেতিয়া ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰী, গভৰ্ণৰসকল আৰু ৰিজাৰ্ভ বেংক, বিভিন্ন ধৰণৰ অৰ্থনীতিবিদ সকলোৱে কৈছে যে এই আইনখন হ'লে আমাৰ দেশখন উন্নতি হ'ব। ভাৰতবৰ্ষৰ বিপৰীতে পশ্চিমীয়া দেশততো এতিয়াও 85খন ৰাষ্ট্ৰত ভোটাৰশ্বিপটো পায়, কিন্তু আমাৰ ভাৰতবৰ্ষত ভোটাৰশ্বিপটো নোপোৱাৰ কাৰণে শিক্ষিতসকলে কাণত বন্দুক লৈ হাবিলৈ দৌৰিবলগীয়া আছে। বাকী ৰাষ্ট্ৰবিলাকত অৰ্থনৈতিক স্বাধীনতাটো অৰ্থাৎ ভোটাৰশ্বিপটো পোৱাৰ কাৰণে তেওঁলোকৰ মন মগজুবিলাক সুস্থ হোৱাৰ কাৰণে আমাৰ ভাৰতবৰ্ষতকৈ তেওঁলোক পাশ্চাত্য দেশৰ যিবিলাক আমাৰ নাগৰিকবিলাক আছে, তেওঁলোকে শিক্ষিতসকলে নতুন নতুন শিক্ষানীতিত আগবাঢ়িছে, দেশখন ধনী হৈ গৈ আছে। এতিয়া আমি যে গোলামী কৰি আছোঁ, আমাৰ ভোটাৰসকলে
ভোট দিয়াৰ আগত নেতাসকলৰ ফুচুলনিত কংগ্ৰেছৰ মদৰ বটল এতিয়া আমাৰ যিহেতু আপোনালোকৰ ভোটাৰ্ছ পাৰ্টিৰ চিম্বলটো কি হ'ব? আমাৰ গেছ চিলিণ্ডাৰ হয় আৰু গেছ চিলিণ্ডাৰটো ইতিমধ্যে আঞ্চলিক দল হিচাপে অখিল গগৈ লৈছে, কিন্তু এই গেছ চিলিণ্ডাৰটোৰ ওপৰত আমাৰ কিছুমান চৰ্চা চলিছে নচলিছে নাই যে যিকোনো এটা দলৰ যিকোনো এটা চিম্বল যদি স্থায়ী হ'বলৈ হয় তেতিয়াহ'লে সেইটো দলৰ কিছুমান নিয়ম আছে। ধৰক এজন MP জিকিব লাগিব আৰু 3টা বিধানসভাৰ বিধায়ক হ'ব লাগিব, তেতিয়া সেই দলৰ সেই চিম্বলটো সম্পূৰ্ণ স্বীকৃতিপ্ৰাপ্ত হয়। যাই কি নহওক, মই মোৰ ফালৰ পৰা ক'বলগীয়া ৰাইজক কৈছোঁ যে আহি থকা নিৰ্বাচনত আপোনালোকে নিজৰ ভোটাৰৰ যিটো অধিকাৰ সেই অধিকাৰটোৰ ওপৰত চিন্তা চৰ্চা কৰি গেছ চিলিণ্ডাৰ ভোটটো দি আহি থকা 5 বছৰ যিটো পাৰদৰ্শিক আপোনালোকৰ প্ৰাপ্যটো আদায় কৰিবৰ বাবে মোৰ ফালৰ পৰা ধন্যবাদ থাকিল। আৰু আপোনালোকেও ভালে কুশলে থাকক, আমিও ভালে কুশলে জীয়াই থাকোঁ। মানৱতাৰ বোধটো আনিবৰ কাৰণে আমি কষ্ট কৰিবই লাগিব। মাত্ৰ কেইটকামান নোটৰ বাবে আপোনালোকে ভোটটো অন্যক বিক্ৰী নকৰিব, তাৰ বাবে মই ধন্যবাদ থাকিল।